মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই মেথছৰ পাঠ নং 6টো পঢ়াম, পূৰণ। গতিকে পূৰণ কেনেকৈ কৰিবা সেইটো প্ৰথমতে প্ৰাথমিক ধাৰণা এটা তোমালোকক দিছোঁ। তাৰ আগতে তোমালোকে পূৰণৰ নেওতাখন ভালকৈ পঢ়ি ল'বা। পূৰণ কি? পূৰণৰ নেওতাখন, নেওতা কিনি আনি 1ৰ পৰা 10 লৈ ভালকৈ নেওতাখন পঢ়ি ল'বা। এতিয়া চোৱা, এটা বাকচত, ধৰা এটা বাকচত 2টা মাৰ্বল আছে, তেতিয়াহ'লে তেনেকুৱা 5টা বাকচত কেইটা মাৰ্বল থাকিব? ধৰা এটা বাকচত 2টা মাৰ্বল আছে, তেতিয়াহ'লে 5টা বাকচ হ'ব লাগিব। এটা, 2টা, 3টা, 4টা, 5টা। গতিকে এই 5টা বাকচত তেতিয়াহ'লে তোমালোকৰ মাৰ্বল কিমান হ'ব? গতিকে এইটো পূৰণৰ প্ৰক্ৰিয়াৰে যদি কৰোঁ, আমি যদি চমুকৈ কৰোঁ, এইটো যদি আমি এতিয়া যোগ কৰোঁ, তেতিয়াহ'লে কিমান হ'ব? 1 2 3 4 5 6 7 8 9 10। যোগ কৰিলে 10 হ'ব। কিন্তু এইটো যদি আমি চমুকৈ পূৰণ প্ৰক্ৰিয়াৰে কৰোঁ, তেতিয়াহ'লে কি হ'ব? চোৱা, আমাৰ মাৰ্বল আছে, এটা বাকচত মাৰ্বল আছে কিমান? 2টা। আকৌ বাকচ আছে কেইটা? 5টা। 5টা। তেতিয়াহ'লে আমাৰ কিমান হ'ব? 2 5 গুণ 10, 2 1 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10। গতিকে এনেকৈ মুখস্থ কৰিব ভালকৈ। এই ধৰণে আমাৰ কি কৰিব পাৰোঁ? পূৰণ অংক কৰিব পাৰোঁ। এতিয়া চোৱা, আমি সংখ্যা ৰেখাৰ সহায়ত কেনেকৈ পূৰণ কৰিম। প্ৰথমতে এইটো লেচনত তোমালোকক দিয়া আছে, এইটো ভালকৈ কৰি ল'ব লাগিব। তাৰপিছত সংখ্যা ৰেখাৰ সহায়ত আমি পূৰণ কেনেকৈ কৰিম সেইটো চাবা। প্ৰথমতে তোমাক অনুশীলনীৰ প্ৰথমটো মই শিকাই গ'লোঁ, ইয়াতে বেছিকৈ আছে, মই বেলেগকৈ কৰাইছোঁ। গতিকে তোমালোকে এই অনুশীলনীৰ অংকটো চাবা, চাই এই অংকবিলাক কেনেকৈ কৰি, যেনেকৈ মই শিকাইছোঁ ঠিক তেনেকৈ অংকবিলাক কৰিবা। নেক্সট আকৌ 2 নম্বৰটো চোৱা, সংখ্যা ৰেখাৰ সহায়ত কেনেকৈ পূৰণ কৰিব পাৰি। এতিয়া ধৰা তোমাক পূৰণ কৰিবলৈ দিয়া হৈছে 2 পূৰণ 4। তেতিয়াহ'লে কি হ'ব? 2 নেওতা কি কৰিবলৈ 4টাকৈ যাব লাগিব। এইটো হ'ল 2, 2ৰ পৰা কিমানটা যাব? 4টা। এক 2টোকে যাব 1 2 এতিয়া চোৱা, 2 4 গ'ল ন? 2 কেইবাৰ যাব? 2টা 2টা ঘৰতে কেইবাৰ যাব? 4বাৰ যাব। ধৰা 1 2 1 1 2 2 3 4। এতিয়া এইটো যিটো 2 আছে, আমাৰ 2টা 2টা ঘৰ যাব। 0ৰ পৰা 1 এটা, 1ৰ পৰা 2 এটা, এই এটা ঘৰ। তাৰপিছত আকৌ 2ৰ পৰা 3, 3ৰ পৰা 4, 2টা ঘৰ, 4ৰ পৰা 5, 5ৰ পৰা 6, 3টা, 6ৰ পৰা 7 আৰু 7ৰ পৰা 8, এই হ'ল 4টা। 2 2কে কেইবাৰ যাব? 4বাৰ যাব। তেতিয়াহ'লে কিমান হ'ল আমাৰ ইয়াত? কিমান আহি পালে? এইটো 8। গতিকে সংখ্যা ৰেখাৰ সহায়ত এইদৰে আমি পূৰণ কৰিব পাৰিম। আকৌ যদি এইটো 5 দিয়া থাকে, মই আৰু এটা এক্সাম দেখুৱাই দি আছোঁ, চোৱা। ইয়াত যদি 5 দিয়া থাকে, তেতিয়াহ'লে কি কৰিবা? আমি 5টা ঘৰ তেতিয়া ল'ব লাগিব। 5টা ঘৰ আমি কিমান ল'ম? 2বাৰ। 5টা ঘৰ ল'লে কিমান হ'ব? 1, ইয়াৰ পৰা লৈ 1 2 3 4 5, এটা আৰু কি ল'ব? 2টা ল'ব লাগিব। 1 2 3 4 5, এই হ'ল 2টা। তেতিয়াহ'লে কিমান হ'ল আমাৰ? 10। অর্থাৎ 5 2 গুণ
10 এইদৰে সংখ্যা ৰেখাৰ সহায়ত আমি পূৰণ অংক কৰিব পাৰোঁ যদি পূৰণ নেওতা জনা নাথাকে তেতিয়াহ'লে তোমালোকে পূৰণ অংক কৰিব নোৱাৰিবা যে পূৰণ নেওতাবিলাক অকল ভালকৈ শিকি ল'বা আৰু ইয়াত যিবিলাক সংখ্যা ৰেখাৰ সহায়ত বাকীবিলাক দিয়া আছে অনুশীলনীত যিবিলাক দিয়া আছে সংখ্যা ৰেখাৰ সহায়ত এইবিলাক তোমালোকে বহীত কৰি ল'বা এতিয়া সব পূৰণ কেনেকৈ কৰিবা যিকোনো সংখ্যা যদি আমি শূন্যৰে পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব যিকোনো সংখ্যা যদি আমি শূন্যৰে পূৰণ কৰোঁ তেতিয়াহ'লে ইয়াত শূন্য হ'ব যিমানে ডাঙৰ নহওক কিয় হাজাৰ কৰোৰ যিমানে নহওক কিয় 100 হওক বা যিমানে ডাঙৰ নহওক কিয় আমি যদি শূন্যৰে পূৰণ কৰোঁ সংখ্যাটো আমাৰ শূন্যই হ'ব গতিকে এই ধৰণৰ তোমাৰ নেওতাখন যেনেকৈ কৰি দিয়া আছে 2 পূৰণ 7 ইয়াত কি হ'ব তেতিয়াহ'লে 2 নেওতা ক'ব লাগিব 2 নেওতা আমাৰ 7লৈ আহিব লাগিব 2 নেওতা 7লৈ আহিলে কি হ'ব 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 2 7 গুণ 14 গতিকে ইয়াৰ উত্তৰ হ'ব 14 এইটা হ'ল 3 নম্বৰৰ অংকবিলাক 3 নম্বৰ অংকবিলাক ঠিক এনেকৈ কৰি উলিয়াবা যিমান দিয়া আছে ইয়াত একেবাৰে ইজি দিয়া আছে সেইখিনি তোমালোকে বহীত উঠাবা উঠাই ধুনীয়াকৈ কৰিবা নেক্সট দিয়া আছে তোমাৰ খালী ঠাইখিনি একদম ইজি দিছে 2 পূৰণ 7 সমান সমান তেতিয়াহ'লে যদি 2ৰে 7ক পূৰণ কৰিলে যিটো হ'ব আকৌ 7ৰে যদি আমি 2 পূৰণ কৰোঁ একে হ'ব এতিয়া চোৱা কেনেকৈ 2 7 গুণ 14 হয় আকৌ 7 2 গুণ 14 7 1 গুণ 7 7 2 গুণ 14 তেতিয়াহ'লে এই খালী ঠাইটোত কি হ'ব 7 ইয়াতে আছে 2 পূৰণ 7 আৰু ইয়াত কি দিছে 2 দিছে কিন্তু ইয়াত কি হ'ব সেইটো দিয়া নাই ইয়াতে হ'ব তোমালোকৰ 7 আৰু এটা দেখুৱাই দিছোঁ চোৱা এইটো মই ক নম্বৰটো কৰি দিলোঁ এতিয়া ও নম্বৰটো চোৱা ইয়াত আমাৰ কি দিয়া আছে 7 পূৰণ 10 10ৰে 7ক পূৰণ কৰিলেও আমাৰ কি হ'ব 7ৰে 10ক পূৰণ কৰিলেও 70 হ'ব আৰু এনেকুৱা এটা সংখ্যা লোৱা তেতিয়াহ'লে ইয়াতে কি হ'ব তেতিয়াহ'লে ইয়াতে কি সংখ্যাটো হ'ব আৰু এটা কি সংখ্যা 7ৰে পূৰণ কৰিলে আমাৰ 70 হ'ব ইয়াতে যদি আমি 10 লওঁ তেতিয়াহ'লে 10 7 গুণ 70 গতিকে 10 7 গুণ 70 হয় 7 10 গুণ 70 হয় তে এনেকুৱা সংখ্যা এটা বহাব লাগিব যাতে এই দুটা পূৰণ কৰি যি হ'ব এই দুটা পূৰণ কৰিও তাকে হ'ব লাগিব এইটো হ'ল তোমালোকৰ 4 নম্বৰটো 5 নম্বৰৰ খালী ঠাইখিনি দিছে তোমাৰ গোটেইকেইটা শূন্যৰে পূৰণ কৰি দিব শূন্যৰে পূৰণ কৰা মই এবাৰ দেখুৱাই দিছোঁ তোমালোকক শূন্যৰে যি সংখ্যাই পূৰণ নকৰিব শূন্যটো আগতে থাকক বা পিছতে থাকক ইয়াৰ উত্তৰটো শূন্য হ'ব তাৰ 6 পূৰণ 0 তেতিয়াহ'লে আমাৰ কি হ'ব 0 হ'ব আকৌ শূন্যটো যদি তোমাৰ আগত থাকে তেনেকুৱা 0 পূৰণ 19 তথাপিও ইয়াৰ উত্তৰটো তোমাৰ 0 হ'ব পূৰণৰ ক্ষেত্ৰত তুমি যিয়েৰে পূৰণ নকৰা কিয় 0 হ'ব উত্তৰটো তোমালোকে 0 পাবা ছয় নম্বৰটো চোৱা খালী বাকচত উপযুক্ত সংখ্যা বহুৱা কি দি আছে 17 পূৰণ 1 17ৰে 1ক পূৰণ কৰিলে 17 হ'ব ইয়াতে খালী ঠাইটোত হ'ব তোমালোকৰ 17 এতিয়া 0 যেনেকুৱা পূৰণ কৰিলে 0 হয় ঠিক তেনেকুৱা 1 যদি একেৰে কোনো এটা সংখ্যা পূৰণ কৰা হয় সেই সংখ্যাটোৱে হ'ব এই দুটা বস্তু সংখ্যাৰ পূৰণ ফল ভালকৈ জানি ল'বা যিকোনো সংখ্যা যদি আমি 0ৰে পূৰণ কৰোঁ তেতিয়াহ'লে তাৰ উত্তৰটো 0 হ'ব আকৌ যিকোনো
সংখ্যা যদি আমি একেৰে পূৰণ কৰোঁ তেতিয়াহ'লে আমাৰ সেই সংখ্যাটোৱে হ'ব একেৰে পূৰণ কৰিলে সেই সংখ্যাটোৱে হ'ব গতিকে ভালকৈ জানি ল'বা গতিকে খালী বাকচত আন এটা দিছে মই নম্বৰটো কৰি দি আছোঁ চোৱা তেতিয়াহ'লে ইয়াত দিছে 38 পূৰণ এইটো খালী ঠাই দিছে পূৰণ কৰাৰ পিছত আমাৰ কি আহিল 38 গতিকে আমি যিকোনো সংখ্যাক একেৰে যদি পূৰণ কৰোঁ কি আহি গ'ল সেই সংখ্যাটোৱে আহিব গতিকে আমাৰ এই খালী ঠাইটোত কি হ'ব তেতিয়াহ'লে 1 হ'ব 38 1 গুণ 38 হ'ব যিকোনো সংখ্যা আমি একেৰে পূৰণ কৰিলে যিটো সংখ্যা থাকিব সেই সংখ্যাটোৱে আমাৰ ইয়াত বহিব হৈ গ'ল এতিয়া আমাৰ এইবিলাক সব পথালিকে পূৰণ কৰা অংক শিকোৱা হ'ল এতিয়া থিয়কৈ কেনেকৈ আমি পূৰণ অংক কৰিম সেইটো চোৱা 7 নম্বৰত দিয়া আছে থিয়কৈ পূৰণ কৰা কি দিছে প্ৰথমতে 2 এতিয়া আমাৰ নেওতা কোনটো ক'ব লাগিব তলত কি দিয়া আছে 2 দিয়া আছে 2 4 গুণ কিমান 2 4 গুণ কিমান হ'ব 2 4 গুণ হ'ব 8 গতিকে 2 নেওতাটো পঢ়িবা ঠিক এনেকৈ পঢ়িবা 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 গতিকে উত্তৰটো আমাৰ কি হ'ব 8 যিয়ৰে নেওতা নিদিয়াত কিয় তুমি সেই নেওতাটোৱে পঢ়িব লাগিব তলত যিটো সংখ্যা দিয়া থাকে 6 নম্বৰ দিয়া আছে তোমাৰ 1 পূৰণ 9 গতিকে তেতিয়া কিহৰ নেওতা ক'ব লাগিব 9 নেওতাটো 9 1 গুণ 9 এনেকৈ 1 ৰ পৰা 10 লৈ ভালকৈ মুখস্থ কৰিবা স্কুল খোলাৰ লগে লগে তোমালোকক কিন্তু এইবিলাক মুখস্থ ধৰিম তোমালোকে ক'ব পাব লাগিব ভালকৈ গতিকে এই ধৰণে আমি থিয়কৈ পূৰণ অংক কৰিব পাৰোঁ আৰু এতিয়া এটা কি দিয়া হৈছে যদি দুটা সংখ্যা আমি লওঁ তেতিয়াহ'লে কেনেকৈ কৰিবা সেইটো চোৱা মানে দিয়া আছে ওপৰত যদি দুটা সংখ্যা দিওঁ তেতিয়াহ'লে আমি কেনেকৈ পূৰণটো কৰিম সেইটো চোৱা প্ৰথমতে আমি কি কৰিম 2 ৰে 1ক পূৰণ কৰিম 2 1 গুণ 2 আকৌ 2 ৰে আমি 3ক পূৰণ কৰিম 2 3 গুণ 6 মই বাৰে বাৰে 2 লৈছোঁ গতিকে এতিয়া তোমাক বেলেগ এটা সংখ্যা এটা দেখুৱাই দি আছোঁ 3 তেতিয়া 3 নেওতা ক'ব লাগিব তেতিয়া ইয়াত কি ক'ব লাগিব 3 নেওতা ক'ব লাগিব 3 নেওতা ক'ব গ'লে কি কৰিব লাগিব প্ৰথমতে 3 ৰে 4ক পূৰণ কৰিব লাগিব 3 ৰে 4ক পূৰণ কৰিলে কি হ'ব 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 হ'ব গতিকে 12 হ'লে আমি ইয়াত 12টো বহুৱাব নোৱাৰোঁ ইয়াত কি কৰিব লাগিব যেটো তোমাৰ সফালে থাকে সফালে থকা সংখ্যাটো তুমি ইয়াত বহুৱাবা আৰু বাওফালে যিটো সংখ্যা থাকিব সেইটো হাতত থাকিব এইটো যোগ বা যোগৰ সময় তোমালোকক শিকোৱা হৈছে এতিয়া 3 2 গুণ 6 6 আৰু 1 7 ঠিক এই ধৰণে কৰিব লাগিব যদি তোমাৰ প্ৰথমটো পূৰণ কৰি দুটা সংখ্যা হয় 10 বা তাতকৈ বেছি হয় তেতিয়াহ'লে কি হ'ব তোমাৰ বাওফালত থকাটো হাতত থাকিব সফালত থকাটো ইয়াত বহিব তাৰ পিছত যেতিয়া তোমালোকে দ্বিতীয়টো পূৰণ কৰিবা 3 2 গুণ 6 হাতত আমাৰ কিমান আছিলে 1 আছিলে এই 3 2 গুণ যে 6 হৈছে এই 6 ৰ লগত 1টো আমাৰ যোগ কৰিব লাগিব 6 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 7 হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল লেসনত যেটো অনুশীলনীত তোমাৰ যিকিটা অংক আছে তোমালোকে ভালকে কৰি ল'বা আৰু যদি কিবা নজনা থাকে তেতিয়াহ'লে তোমালোকে মোক ফোন কৰিবা ফোন কৰি ভালকে জানি ল'বা